গুড মৰ্ণিং। আপোনালোকে প্ৰথম ভিডিঅ'টো মোৰ চালে আৰু সকলোৱে বহুত বেছি মৰম দিলে। আজি আহিছোঁ মোৰ দ্বিতীয় ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোকে চাব। ব'লক আৰম্ভ কৰোঁ। চ' আজি ব্ৰেকফাষ্ট আহি গ'ল। পৰঠা আছে, চুজি আছে। আমি সোমবাৰৰ পৰা শনিবাৰলৈকে আমাৰ অনলাইন ক্লাছ থাকে, দেখুৱালোঁ। দেওবাৰ দিনটো আমাৰ একো ক্লাছ নাথাকে, ন' ক্লাছ। আমাৰ দেওবাৰ দিনটো আমাৰ দিন। চ' এই দিনটো আমি কেনেকৈ অতিবাহিত কৰোঁ আপোনালোকক দেখুৱাম। মই ইয়াত খাই আছোঁ, সেইজনী তাত পঢ়ি আছে। আজি বোলে ভিডিঅ'ত নোলায় বোলে, তাই কৈ আছে মোৰ আগত। নলগাহৰি। চ' ব্ৰেকফাষ্ট খতম হ'ল। এতিয়া 8:30 বাজিছে আৰু কৰিবলৈ বৰ বিশেষ একো নাই আজি, কিন্তু আজি দেওবাৰ যিহেতু তো অলপ কাম আছে, যেনে বেডশ্বীটখন চেঞ্জ কৰা। মই যোৱাকালি তেল লগাইছিলোঁ, শনিবাৰে তেল লগাওঁ, পৰাপক্ষত তেল লগাইছিলোঁ। এয়াৰ চেপচেপীয়া মূৰটো এতিয়া ধুব লাগিব, গাৰু কভাৰ চেঞ্জ কৰিব লাগিব, বহুত কাম। লাষ্ট টাইম যেতিয়া ভিডিঅ' কৰিছিলোঁ তেতিয়া বতৰটো খুবেই বেয়া আছিলে। এইবাৰ বতৰটো বহুত ধুনীয়া। চ' ইমানেই ধুনীয়া যে আমাৰ বাইদেউ এতিয়ালৈকে উঠাই নাই শুই। চ' মই যাওঁ, বহুতখিনি কাম আছে, মই কৰি আহোঁগৈ। আহিলোঁ, গা পা ধুলোঁ, মূৰ ধুলোঁ। মানে শনিবাৰ যিটো দিন হয় সেই দিনটো পৰাপক্ষত তেল সানো বুলি কৈছিলোঁ যিহেতু। চ' ছানডে মোৰ ধুই আহিলোঁ। মোৰ চুলিখিনি যিখিনি লগ পাইছে গম পায় বহুত বেছি কাৰ্ল হয় আৰু বহুত বেছি জট হয়। সেইটো কাৰণে মই চেষ্টা কৰোঁ যাতে জট নোহোৱাকৈ, মানে মোৰ মূৰটো যাতে চুলি নোহোৱা হৈ নাযায়। সেইটো কাৰণে তেল চেল দি অকণমান ধুওঁ, তেতিয়া অলপমান জটটো কম হয় আৰু প্ৰথম দিনাখন অলপ বেছি স্মুথ থাকে, পিছফালেহে গেলা হৈ যায়। চ' ৰাতিপুৱা বতৰটো বহুত ধুনীয়া আছিলে। এতিয়া চাওক আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল। চ' এনেকৈয়ে থাকিব, এবাৰ বতৰ ভাল কৰিব, এবাৰ বতৰ বেয়া কৰিব। আমাৰ অলপ কোৱাৰেণ্টাইন খুলিছে এতিয়া। যোৱাকালি শনিবাৰে আমাক লৈ গ'ল, ড্ৰিল কৰালে আমাক অকণমান, আগৰখিনি প্ৰেক্টিছ কৰালে। আৰু আজি আমাক জোতা দিছে আৰু বেল্ট দিছে। কাপোৰখিনি, আমাৰ ওপৰৰ কাপোৰখিনি কেতিয়াবা নাজানো, আমাক দিব আৰু লাহে লাহে। তাৰপিছতে কাইলৈ আমাক আকৌ লৈ যাব ড্ৰিল কৰাবলৈ। বাট কোৱাৰেণ্টাইনৰ এখন লিষ্ট বনাই দিছে, চবকে এঘণ্টাকৈ কৰাব। মানে কষ্টটো অলপ কম হৈছে, বাট ফিজিকেল এক্টিভিটিটো কৰাব লাগিবই ন, যিহেতু পুলিচৰ ট্ৰেইনিং হয়। চ' আমাৰ জোতা আৰু বেল্ট আহি গ'ল। এয়া জোতা, এয়া আমাৰ ৰাতিপুৱা মৰ্ণিং পিটিৰ কাৰণে, আৰু এয়া আমাৰ বেল্ট, এয়া ড্ৰেছৰ লগৰ বেল্ট, আৰু এয়া ফৰ্মেল ড্ৰেছৰ লগৰ বেল্ট। চ' বতৰটো এতিয়া বহুত ভাল কৰিছে, কিছু নহয় বহুত ভাল কৰিছে। চ' লাঞ্চ কৰিলোঁ, জোতা আনিলোঁ, চবতো দেখুৱালোঁ। লাঞ্চ কৰাটো নেদেখুৱালোঁ কাৰণ এবাৰ পৰা দেখুৱাইছিলোঁ। চ' কাইলৈ সোমবাৰ, তো সোমবাৰে আমাৰ নখ আমাৰ চেক কৰে, নখ কাটিছোঁ নে নাই। আৰু তাৰপিছতে ৰুমাল আনিছোঁ নাই পকেটত, পিটিৰ সময়ত ৰাতিপুৱা। কাইলৈ আমাৰ পিটিটো নহয়, বাট ষ্টিল নখ যেতিয়া চেক কৰিব পাৰে। তো কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। তো যিবোৰ হাতৰ নখবোৰ দীঘল হৈ আছে, সেই নখবোৰ এতিয়া কাটি লওঁ, কাৰণ এইটো বেছিভাগ সোমবাৰেই চাই। সোমবাৰ বুলি কথা নাই, আমাৰতো সদায় চাই। তো সেইকাৰণেই দীঘল থকা জেতুকা লৈছিলোঁ। ধুনীয়া হৈ আছে, কাটিবলৈ মন নাযায়, বাট ষ্টিল কাটিব লাগিব। নখবোৰ কাটি পেলাওঁ, বৰ দুখ লাগে। ধুনীয়াকৈ দীঘল কৰা নখবোৰ যেতিয়া কাটি পেলাব লাগে। নখবোৰ কাটি পেলালোঁ একেবাৰে অকণমানিকৈ। মোৰ লগত মানে এই জেতুকাবোৰ লৈ জমনি কেছ এটা হৈছে। তাৰমানে কি হয়, মই এতিয়াতো নখবোৰ বাৰু কমি গ'ল বাৰু। তাত তাৰমানে আমাৰ উস্তাদজি থাকে ন, উস্তাদজিসকলে আমাৰ নখ চাই, মানে এনেকৈ নখ দেখুৱাব লাগে। তো মোৰ লগত জমনি এইটো হৈ যায়, মোক এনেকৈ নখখিনি দেখুৱাওঁ যে মোক কয় মানে, মেডাম জি আপকে হাত পে নেল পলিচ नहीं चलेगा। মানে ইয়াত আমি একো লগাব নোৱাৰোঁ, নখ দীঘল কৰিব যে নোৱাৰোঁ, একো লগাব নোৱাৰোঁ। চুলি পুৰা টাইটকৈ বান্ধি খোপা বান্ধি থ'ব লাগিব, এনেকৈ ওলাই থাকিব নালাগিব। মোক মানে 2-3বাৰমান বেয়া ৱাৰ্ণ কৰিছে। এবাৰতো কৈ পেলাই আকৌ বলতে একো চলাই নাই দেতা, এনেকৈ ক'লে। লাষ্টত গৈ মই কৈছোঁ, উস্তাদজি ये নেল পলিচ नहीं है, ये तो मेहंदी है। কাৰণ অসমীয়া বুজি নাপাব পাৰে ন, জেতুকা বুলি ক'লে বহুতে, চ' এনেকৈ ক'ব লগা হৈ যায়। ইয়াত যে এই মানে য'ত বহি আছোঁ মই, ইয়াৰ পৰা মানে ভিউটো ইমানটো ধুনীয়াই, লগত
ইমান চৰাই চিৰিকটি আছে, নীলা ৰঙৰ, ৰঙা ৰঙৰ, বহুতো কিবা অকণমানি অকণমানি চৰাই দেখিবলৈ পাওঁ উৰি ফুৰাই এটা ধুনীয়া ধুনীয়াকৈ। তাত কেৰ্কেটুৱাটো যে পিছফালৰ নেজডালৰ ৰঙো কিবা ৰঙা ৰঙৰ হয়, ইমান ধুনীয়া, ইমান মৰম লগা। এইটো চাওক ইমান ধুনীয়া চৰাই। ইয়াত আমাৰ লগৰ এগৰাকী আছে, তাই ইমান ধুনীয়াকৈ বাঢ়ি বজায় শুনকচোন। ঘৰৰ পৰা নেমু, আম, কঁঠাল, লিচু বহুত কিবা কিবি দি পঠাইছিলে। লাষ্টত গৈ এইবোৰ বাচিছে, ইয়াৰে এইকেইটা এতিয়া খাম আমি। দুটা আম কাটিম বুলিয়ে ভাবিছিলোঁ, লাষ্টত ইমানেই পোক ওলালে যে গোটেইকেইটা আম কাটিব লগা হৈ গ'ল। এইখিনি উলিয়া ন? বাইদেৱে গুটি খোৱাত এক্সপাৰ্ট। গুটিকে চোবাই থাকে সদায়। গুটি নাপালে মুখখন একদমকৈ ফুলি যায় খালি। খা। হে ভগৱান, ভিডিঅ'ৰ এংগল। চিনেমাটোগ্ৰাফী। দে, মোৰ হাতখন দেখা নাই নি? দি দে। গুটিটো আন। খান চাই মই যে গোটেইখন যে লেটি পিটি কৰি খাই দিম বাপেকে। দিম ন কাম ভুল কৰি আছ। খাই দিম নাখায় আমাৰ বাইদেউ বগাত বোলে আজি দাঁত বিষ, আম খাইছে কিন্তু পাইছে আকৌ। এবাৰ খাই কিবা যিটো চাইডে চুবাইছে সেইটো চাইডে বোলে দাঁত বিষ। এইটো চাইডে নহয় বিষ, এইটো চাইডে বিষ। এইটো চাইডে। এতিয়া আমাক আজি আকৌ মই খাওঁ। চ' আমাৰ আম খোৱা হৈ গ'ল। এতিয়া আমাৰ চাহ দিয়ে, কেতিয়াবা জুচ দিয়ে। এতিয়া আমাৰ সেয়া জুচ আহি গৈছে, লগতে এয়া কাপ কেক। আকৌ খাম। ভিডিঅ'টো শেষ কৰাৰ আগতে এটা কথা কৈ লওঁ যে যোৱাকালি 5 জুন আছিলে, আৰু যোনে যোনে যিসকলে গছ ৰুইছিলে সেইসকলে যেন গছজোপা অকল ৰুৱেই দায়িত্বটো সামৰি নথয়, গছজোপা ভালকৈ লহপহকৈ যাতে ডাঙৰ হোৱাটো সহায় কৰে আৰু মানে ভালকৈ প্ৰতিপালন কৰে, সেয়া আশা কৰিলোঁ। আজিলৈ ইমানেই আছিলে। এতিয়া ইয়াৰ পাছতে আমাৰ সদায় নিচিনা ৰুটিন, আমি এক্সাৰচাইজ কৰিম, তাৰপিছতে ভাত খাম, তাৰপিছতে শুই যাম, কিবা কিবি কৰিম আৰু এইবিলাকে। চ' যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই দিব। যেতিয়া মই ভিডিঅ' দিম তেতিয়া আপোনালোকে আপডেট পাই যাব, ন'টিফিকেশ্যন পাই যাব। বাকী শেষত সকলোলৈ মৰম। বাই।